চালে আৰু কেনেকুৱা বেয়া অৱস্থাত আছে আজিৰ তাৰিখত। আমাৰ দেশখনে বিশ্বগুৰু হোৱা বুলি দাবী কৰে। পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি চাহ আমাৰ দেশখনে উৎপাদন কৰে আৰু ৰাজ্য হিচাপে আটাইতকৈ বেছি অসমে উৎপাদন কৰে। আৰু সেই চাহ উৎপাদনৰ ক্ষেত্ৰত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ অংগ সেইটো হৈছে শ্ৰমিকসকল। আৰু এই ঘৰটো এটা স্থায়ী শ্ৰমিকৰ মানে বাসভৱন, বাসগৃহ। এইটো কোনটো বাগানৰ ভিতৰত? এইটো আটাৰীঘাট চাহ বাগিচাৰ মেকলডেন ৰাছল কোম্পানী বা ডাঙৰ কোম্পানী। আটাৰীঘাট চাহ বাগিচাৰ এইটো ডিচেম্বৰ লাইন বুলি কয়, কলবাৰী ডিচেম্বৰ লাইন। পিংকু মাঝি বুলি শ্ৰমিকজনৰ এইটো কোৱাৰ্টাৰ। আপোনালোকে চালে কোৱাৰ্টাৰটোৰ দৰ্জাবিলাক তেওঁলোকে ৰছীৰে বান্ধি থৈছে যাতে পৰি নাযায় বুলি পেলাই। ফাটি গৈছে গোটেই কোৱাৰ্টাৰ, মুধাই নাই। এনেকুৱা বাৰিষা বতৰ, বহুত মানে ধাৰাসাৰ বৰষুণ হৈ আছে এইকেইদিন। আপোনালোকে ভিতৰতো চাইছে মজিয়াত পানী পৰি পৰি মজিয়া ফুটি গৈছে, মুধা নাই। পাকঘৰ নাই এওঁলোকৰ, দৰ্জা খিৰিকী নাই। আটাইতকৈ ডাঙৰ কথা এওঁলোকে লেট্ৰিন কৰিবৰ কাৰণে লেট্ৰিনটোৱে নাই। আৰু এতিয়াৰ কথা নহয়, এইটো বহু বছৰৰ কথা। মই নিজে এই ঘৰৰ ফটো তুলি মঙলদৈ ব্ৰাঞ্চ ACMSৰ জেনেৰেল ছেক্ৰেটাৰীক দিছোঁ। মই এইখন চাহ বাগিচাৰ ছিনিয়ৰ মেনেজাৰ শৰ্মা উপাধ্যায় এজন আছে, তেখেতক মই হোৱাটছআপত দিছোঁ। মই কৈছোঁ আপোনালোকে এই ঘৰটো চাওকচোন, এনেকুৱা বহুত ঘৰ আছে আৰু আপোনালোকে মোক কওকচোন এইবিলাক মানুহ থকা যোগ্যনে। তেওঁ মোক উইল চেক বুলি ৰিপ্লাই কৰিছে, মানে চেক কৰিব, তেওঁ চাই দিব। আজি এসপ্তাহতকৈ বেছি হৈ গ'ল। আৰু এই ঘৰটো এনেকৈ কণ্ডিশ্যনত থকা বহু বছৰ হৈ গ'ল, লেট্ৰিন নাই, ঘৰৰ এই অৱস্থা। তো এইটো এটা প্ৰমাণ যে অসমত চৰকাৰ যাৰেই নহওক কিয়, আৰু এতিয়াৰ কথা নহয়, এইটো আগৰ পৰাই অসমৰ চাহ শ্ৰমিকখিনিৰ ওপৰত মাত্ৰ শোষণ আৰু বঞ্চনা যে কৰা হৈছে, এইটোতো তাৰ প্ৰমাণ। আমি স্থায়ী যিটো লোকেল চাহ মজদুৰ সংঘ আছে, তেওঁলোকে যেতিয়া কথা পাতিছিলোঁ মই, তেওঁলোকে কৈছে এই বিষয়ে তেওঁলোকে জনাইছে আৰু তেওঁলোকে কিবা আলোচনা বিলোচনা কৰিছে বুলি কৈছে কোম্পানীৰ লগত, মেনেজাৰৰ লগত। কিন্তু দায়িত্বটো হ'ল কোম্পানীৰ। শ্ৰমিক সংঘই জনাইছে। মোৰ শ্ৰমিক সংঘৰ ওপৰতো মোৰ আপত্তি আছে। তেওঁলোকৰ মঙলদৈ ব্ৰাঞ্চৰ জেনেৰেল ছেক্ৰেটাৰীক মই জনাইছোঁ বস্তুটো। এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ মানে বাধ্য কৰাব পৰা নাই বনাই দিবৰ কাৰণে। তেওঁলোকে কিন্তু চান্দা লয়, বছৰ চান্দা। সঁচা কথা এইটো। তো কোম্পানীয়ে শ্ৰম শোষণ কৰিছে আৰু শ্ৰম শোষণ কৰাৰ বিনিময়ত মানুহখিনিক আজিৰ তাৰিখত দ্বিতীয় শ্ৰেণীও নহয়, তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰি আছে। এয়া হ'ল আমাৰ দেশৰ মানে এটা চৰম লজ্জাজনক বিষয়। ইয়াত আমি সকলো প্ৰতিগৰাকী গণতান্ত্ৰিক মনৰ মানুহে লাজ পাব লাগে। কি ক'ম আৰু, এনেকুৱা বহুত কোৱাৰ্টাৰ আছে, বহু কোৱাৰ্টাৰ আছে য'ত ভাঙা ফুটা এনেকুৱা কণ্ডিশ্যন। আৰু দেখাই দিব পাৰিম আপোনালোকক মই। আৰু লেট্ৰিনবিলাকৰ বেছিভাগেই হয়তো 80%, 90%, 70% লেট্ৰিন তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰা অৱস্থাত আছে। এয়ে কথা আৰু কি ক'ম আৰু। নাই, ৰূপায়ণ হ'লেতো তেওঁলোকৰ অভিলাষী আঁচনিসমূহ যদি ৰূপায়ণ হ'লহেঁতেন, তেতিয়াহ'লেতো মানুহখিনিৰ অনাময়ৰ যি ব্যৱস্থা ধুনীয়া হ'লহেঁতেন। আৰু চৰকাৰী ঘৰ থাকিলহেঁতেন, IOI ঘৰ, যিটো ডুৱেলিং হাউচ থাকে তেওঁলোকৰ, আজিকালি প্ৰধানমন্ত্ৰী আৱাস যোজনা থাকে। আৰু তেওঁলোকৰ লেট্ৰিনবিলাক ভাল হ'লহেঁতেন। ক'ৰবাত বহুত এপাচি শাকত এটা জলকীয়া নিচিনা বহুতৰ মাজত কোনোবা এজনে পাইছে, সেই লেট্ৰিনবিলাকো নীতিকেই দুদিনমানৰ পিছত ভাঙি ভঙাই যায়। ক'ৰবাত লেট্ৰিনটো হৈছে যদিও দৰ্জা নাই, ওপৰত চালটো নাই, তেনেকুৱা বহুত আছে। মই নিজে ছাৰ্ভে কৰি চাইছোঁ আৰু মই বহুতবাৰ জনাইছোঁ বস্তুবিলাক। তো এইটোৱে কথাটো, মানে চৰকাৰে যিবিলাক আঁচনি লৈছে শ্ৰমিকৰ কল্যাণৰ কাৰণে, সেই আঁচনিয়ে শ্ৰমিকসকলক ঢুকি পোৱা নাই, যিমান পাব লাগে সিমান পোৱা নাই। কেগৰ ৰিপৰ্ট অনুসৰিয়ে এই কথাটো সত্যতা প্ৰমাণ হৈছে। কেগৰ ৰিপৰ্টত কৈছে যে চৰকাৰে লোৱা শ্ৰমিক কল্যাণৰ আঁচনিসমূহে শ্ৰমিকসকলক আচলতে যিমান ঢুকি পাব লাগিছিল তাৰ বহু বেছি অংশলৈকে ঢুকি পোৱা নাই। এই কথা।